হেল্ল' বন্ধুসকল, আনসাৰী ছাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যিসকলে ৰিএভুলেশ্যন কৰি পাছ কৰিবলৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে সিহঁতক অভিনন্দন জনাইছোঁ। বহুতৰে হয়তো 1 2 3 4 5 নম্বৰ শ্বৰ্ট আছিল, সিহঁতে পাছ কৰিছে, হায়েষ্ট 5 নম্বৰলৈকে বাঢ়িছে, এনেকুৱা আমি খবৰ পাইছোঁ। আৰু যিসকলে 1 2 3 নম্বৰৰ কাৰণে হয়তো ফেইল কৰিলে সিহঁতক মই কৈছোঁ দুখ কৰিব নালাগে, আগন্তুক বছৰত আকৌ টেট পৰীক্ষা দিলেই হ'ল। আগতে যিটো আনসাৰ কি দিয়া আছিল তাতে ভুল আছিল, সেইকাৰণে ৰিএভুলেশ্যন কৰা হ'ল। বহুতে দাবী জনাৰ পিছত হাইকোৰ্টে মানি লোৱাৰ বাবে সকলোৱে বহুত কেইজনে ছাকচেছ হ'ল আৰু DEEত এপ্লাই কৰিবলৈ সক্ষম হৈছে। DEEত এতিয়া নতুনকৈ পাছ কৰাসকলে কি কৰিব, এপ্লাই কৰিব লাগিব, ক'ত এপ্লাই কৰিব। আৰু যদি 200ৰ ওপৰত মেৰিট লিষ্ট হয়, নিজৰ যদি মাৰ্ক মেৰিট স্ক'ৰ যদি 200ৰ ওপৰত হয় তেনেহ'লে ক'ত এপ্লাই কৰিব, আৰু 200ৰ তলত হ'লে ক'ত কৰিলে ভাল হ'ব, সেই বিষয়ে মই এটা সম্ভাৱনা জনাবলৈ লৈছোঁ। য'ত আনৰিজাৰ্ভৰ কেটেগৰীৰ বা OBC SC ST P বা ST হিলছৰ কাৰণে বা EWS আৰু PWDৰ আছে ভেকেঞ্চি, তাতে 200ৰ ওপৰত থকা সকলে য'ত ভেকেঞ্চি 150 বা তাতকৈ বেছিকৈ পোষ্ট দিয়া আছে তাতে এপ্লাই কৰিলে হয়তো পাব পাৰে। কিন্তু কিছুমান অঞ্চল আছে য'ত মেৰিটটো বেছি যাব পাৰে, সেয়ে 200ৰ ওপৰত থকা কেইজনে 200ৰ ওপৰত যিকেইটা ডিষ্ট্ৰিক্টত পোষ্ট আছে, ভেকেঞ্চি আছে, তাতে এপ্লাই কৰিলে হয়তো পোৱাৰ সম্ভাৱনা থাকিব। 200ৰ তলত থাকিলে সেইসকলে য'ত বেছি ভেকেঞ্চি আছে তাতে এপ্লাই নকৰিলে ভাল হ'ব, কাৰণ য'ত কম আছে মেৰিট বেছিছ থকা সকলে য'ত বেছিকৈ পোষ্ট আছে তাতে এপ্লাই কৰিছে, যিসকলৰ কম আছে সিহঁতে হয়তো কমত কৰিছে। আৰু বিশেষকৈ কাছাৰ, শিলচৰ বা হাইলাকান্দি, কৰিমগঞ্জ এইবিলাকত য'ত বাংলা মিডিয়াম স্কুলত আছামিজ টিচাৰ লাগে, তাতো যাৰ পাৰ্চেণ্টেজ কম আছে, 190ৰ ওচৰা-ওচৰি আছে, সেইসকলে এপ্লাই কৰিলে হয়তো পোৱাৰ সম্ভাৱনাটো থাকিব। আনৰিজাৰ্ভ কেটেগৰীত দেখিবলৈ পাইছোঁ যে বৰপেটাত আছে 30টা, বঙাইগাঁৱত 10টা আছে, দৰঙত নাই, আৰু ধুবুৰীত আছে 253টা, 270টা আছে ডিব্ৰুগড়, গোলাঘাট, আৰু বেলেগ ঠাইত দেখিবলৈ পাইছোঁ যে SC STৰ কাৰণে যিকেইটা পোষ্ট আছে 15টা 30টা এনেকুৱাকৈ ভেকেঞ্চি দিয়া আছে। আগৰ কাট অফ মই ভিডিঅ' বনাইছিলোঁ, তাৰ কাট অফৰ ভিডিঅ' চালে সকলোৱে গম পাব ক'ত এপ্লাই কৰিলে ভাল হ'ব। 270টা আমি দেখিবলৈ পাইছোঁ যে গোলাঘাট, ডিব্ৰুগড়ত আছে, গোৱালপাৰাত আছে 15টা, গোলাঘাটত আছে 190টা, যোৰহাটত 240টা, কামৰূপ ৰুৰালত আছে 49টা, কামৰূপত নাই আনৰিজাৰ্ভৰ, লখিমপুৰত আছে 35টা, 224টা আছে, 108টা, এনেকুৱাকৈ আনৰিজাৰ্ভ পষ্টৰ কেটেগৰীৰ ভেকেঞ্চিটো অলপ বেছিকৈ দিয়া আছে। আৰু তাৰ পিছতে আছে OBC কেণ্ডিডেটো বহুত কেইজনে জেনেৰেল অৰ্থাৎ আনৰিজাৰ্ভ কেটেগৰীত ভেকেঞ্চিত এপ্লাই কৰিব পাৰে। চাব য'ত। থেংক ইউ ফৰ ৱাচিং।